হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ভগৱানৰ কৃপাত আমিও ভালে আছোঁ দেই। এতিয়া যিহেতু ভাদ মাহ, সেয়ে ভাদ মাহ বুলি আমি আজি সকলো আহি থকা এভাগ বিশেষ থানলৈ আহিছোঁ। আপোনালোকে ঠাইখিনি দেখি হয়তো গমেই পাইছে আমি কোন ভাগ থানলৈ আহিছোঁ। মই কৈ আছোঁ বাৰু কোন ভাগ থানলৈ আহিছোঁ। প্ৰথমতে গাড়ীখন ৰখাই লওক, তাৰপিছত কৈ আছোঁ। এয়া দেখিলেনে, আমি আহিছোঁ ঢকুৱাখানাত থকা শ্ৰী শ্ৰী বাসুদেৱ থান আৰু নৰুৱা সত্ৰলৈ। ইয়াতে আপোনালোক কোন কোন আহিছে জনাব দেই, আৰু নহাসকলো আহিব। ইয়াতে আহিলে মনটো সঁচাই বহুত ভাল লাগে, আৰু ইয়াৰ যে পৰিৱেশটো বহুত ধুনীয়া। আমি ঘৰৰ পৰা আহোঁতে চাকি জ্বলাবৰ বাবে প্ৰয়োজনীয় সকলোখিনি বস্তু লৈ অহা নাছিলোঁ, সেয়ে ইয়াৰে দোকান এখনৰ পৰা বস্তুকেইটা লৈ লওঁ আৰু আপোনালোকক লগ পাই আছোঁ দেই। দোকানৰ পৰা বস্তুকেইটা লৈ আহি এতিয়া বন্তি জ্বলোৱা ঠাইলৈ আহিছোঁ, আৰু আমাৰ লগতে সকলোৱে মংগলৰ বাবে চাকিগছ জ্বলাই সেৱা লৈ লওঁ দেই। আমি ভাদ মাহৰ প্ৰথম দিনাই আহিছিলোঁ, সেয়ে মানুহ বেছি নাই, ধুনীয়াকৈ আমি চাকি জ্বলাবলৈ পাইছোঁ। আৰু দেখিছেনে, সকলো মানুহে আহি ধুনীয়াকৈ চাকিগছ জ্বলাই সেৱা লৈ যাব পাৰিছে, অলপো ৰ'বলগীয়া হোৱা নাই। বহুত মুকলি হৈ আছে দেখিছেনে, আৰু বহুত ঠাণ্ডা হয় পৰিৱেশটো। চাকিগছ জ্বলাই ললত সেৱা কৰি লৈছোঁ, আৰু দেখিছেনে মানুহজনে কেনেকৈ মোক ভিডিঅ' কৰি আছে। তেওঁ আগতে জ্বলাই ল'লে আৰু মোক ভিডিঅ' কৰি আছে। চাকি জ্বলাই হ'লত এতিয়া আকৌ মন্দিৰ ভাগত আহি মন্দিৰ ভাগত থকা পূজাৰীজনৰ ওচৰত তামোল পাণ আৰু দক্ষিণা দি সেৱা ল'বৰ বাবে ৰৈছোঁ। তেখেতে আমাক ধুনীয়াকৈ মন্দিৰৰ নিৰ্মালি দি আশীৰ্বাদ দিলে, আৰু আমিও তেখেতৰ আশীৰ্বাদ শিৰত লৈ এতিয়া আহিবৰ বাবে বিদায় ল'লোঁ। সত্ৰভাগত এতিয়া নাম লৈ আছে। আমি নাম শেষ হোৱালৈ নৰলোঁ, মানে নাম শেষ হোৱালৈ ৰ'লে বহুত দেৰি হ'বগৈ, আমাৰ বহুত দূৰ ৰাস্তা, সেই ৰাতি হ'বগৈ, সেইকাৰণে আমি নৰলোঁ। বাহিৰতে ভকত এজনে প্ৰসাদ আমাক দিলে, সেয়া লৈ আমি বিদায় ল'লোঁ। বাসুদেৱ থানৰ বাহিৰভাগ আকৌ এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ। চাওকচোন কিমান ধুনীয়া, মুকলি আৰু বহুত পৰিপাটি হয়, ক'তো অকণমানো লেতেৰা হৈ থকা নাই, আৰু চাৰিওফালে গছ গছনি আছে, সেয়ে বহুত ঠাণ্ডা হয়। কিমান ধুনীয়া সঁচাই পৰিৱেশটো। মানুহজনী এতিয়া চেণ্ডেল পিন্ধিব গৈছে। আৰু এটা বস্তু দেখুৱাম চাব দেই। সেয়া দেখিলেনে, ইয়াতে বহুত ৰাজহাঁহ আছে, বহুত ডাঙৰ ডাঙৰ। এতিয়া আমি যাওঁগৈ। আৰু যে ইয়াৰে গছবিলাকত আজিকালি দেখিবলৈ নোপোৱা বহুতো চৰাই আছে, বহুত ডাঙৰ ডাঙৰ, মাত শুনিব দেই। অন্যান্য পুঠি বহুত আছে, পানী কাউৰী আছে। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব দেই, আৰু নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ যাব। ধন্যবাদ।